হেই গাইছ ওয়েলকাম বেক টু নিউ ভিডিও। সো আজি এটা নতুন ভিডিও আহি গ'লো। আজি আমি খানা খাব কাৰণে যাই আছোঁ। সো খানাটো মানে আজি দেখিবলৈ আহিছে, তাৰ কাৰণে খানা খাম আমি মিলি চবে। দেখিব আজিকালি ঘৰত থাকে গমে পাইছে চাগে। সো তাৰ কাৰণে আমি খানা এটা খাম। এইফালে আমাৰ লাকি আছে, লাকিৰ এইফালে স্কুটি লৈ আহিছে, এইফালে বস্তু ভৰাই দিছোঁ। তলত আমাৰ সৰু চিলিণ্ডাৰ এটাও আছে। সো এতিয়া লেখিৰ ঘৰত যাওঁ, তাতে মানুহ আছে ৰখি আছে। সো যাই লগ কৰিব লাগে, পইচাটো ল'ব লাগে, আমি খানাটো খাওঁ আৰু খানাটোৰ বাজেটটো কিমানটো কৈ দিছোঁ চবে। 100 টকা তুলিছোঁ নে খানা এটা হ'ব, ৰুটি মাংস। সো বলক ভিডিঅ'টো বনি থাকক লাষ্টলৈকে, বলক। লাকিৰটো নিউ লুক চাব পাৰে। টপা মানুহ, টপা চুলি ওলাই গৈছে। বয়স কিমান? বয়সটো ৰিভিল কৰি দিয়ক। 21 বয়সত এতিয়া মানুহ গোটে সেই হ'ব ধৰিছে দেখোন। আৰু বুঢ়া হ'লে টাকলা হৈ যাব ভাল। এতিয়া ৰেকিবোৰ আহি গ'ল, ৰেকিবোৰ এতিয়া বজাৰ কৰিব যাই আছোঁ আমি। বজাৰটো কৰি লওঁ। এই কাটছি ৰেকিৰা আহে। চ' গাইছ এতিয়া আমি যাই আছোঁ বজাৰত একেলগে। চ' গাইছ আমি ইফালে মাংস ধুই আছোঁ, চাব পাৰে। ইফালে আমাৰ এটা বেলি মাৰি থৈ দিছোঁ। আৰু আমাৰ চিলিণ্ডাৰটো ইয়াতে আছে। এতিয়া যে লাহেকৈ জুইটো ধৰিম আমি। চ' খানাটো খাম আৰু মজাকৈ। লাগি চাই দিয়ে এবাৰ লাগি গাইছ। এইফালে আমি জুই জ্বলাই দিলোঁ, চাব পাৰে। জুই জ্বলাই দিলোঁ, গেছ জ্বলাই দিলোঁ। ইফালে গান বজি আছে আমাৰ, চব ৰেডি কৰি ল'লোঁ। এইটো উঠাই দি, লাকি উঠাই দি, মালটো উঠাই দি ইয়াতে। চ' এতিয়া আমি ইয়াতে কেৰাহী উঠাই দিলোঁ গাইছ, চাব পাৰে। কেৰাহীটো গৰম হওক, তাত তেল চেল দিম। চ' গাইছ এতিয়া তেল ল'লোঁ, তেল ঢালোঁ, ইয়াতে জুই জ্বলাইছোঁ, চাব পাৰে। তলফালে জুই জ্বলি আছে, ইয়ে আমাৰ তলফালে জুই জ্বলি আছে। ইয়ে নুমাই দিলোঁ ভুলতে। মটৰ কমি গৈছে না, দি আছিলে জলদি বাকি জলদি কৰিব দিছা। এই তোমাৰ এই বকচৰা গুছা কাপতি ধৰি দি। চ' গাইছ এতিয়া কাপতি ধৰি দিলোঁ। চ' এতিয়া তেল ঢালি দিওঁ, তেল চাব পাৰে। দূৰত যাওঁ অলপ। এই বন্ধ দিন নাপা ভিডিঅ' ভালকৈ নহয়। এইখিনি তাতে যাওঁ। চ' গাইছ তেল ঢালিলোঁ, চাব পাৰে। তেল ঢালি দিছোঁ আৰু অলপ সেই কনজুচি কৰা নাই, ফুল তেল ঢালিছোঁ একদম পুৰা। ঢালি কথা না, কামত নাই আৰু তেল না হৈ যাব। ঢালি দিলোঁ ঘৰত চাওক, পুৰা তেল ঢালি দিছোঁ। চাব পাৰে এইফালে আমি এতিয়া পিঁয়াজ কাটি আছোঁ। চ' কাটি আছোঁ, দেখাই আছোঁ বন্ধ কৰি। গাইছ চাব পাৰে এইফালে এতিয়া মই জলকীয়া ঢালিছোঁ, জলকীয়া দেখা জলকীয়া ঢালি দিছোঁ। চাব পাৰে গাইছ, জলকীয়া পুৰা একদম জ্বলি আছে, ভাজা খাই আছে মানে, জ্বলা নাই গাইছ। জ্বলা নিদিওঁ মই মানে অলপ সেই দেখা আছিলোঁ, মই কথা অলপ দেখাবি। মই মানে অলপ হায়াৰ লেভেলত জ্বলা নিদিওঁ কাৰণে মই ধুনীয়াকৈ বনাম একদম। এতিয়া জবিল দেখা এতিয়া চাব পাৰে পিঁয়াজ ঢালি দিছোঁ। পিঁয়াজ এই মোক সেইটো ধৰাটো দেখোন, কাপোৰটো ক'ত গ'ল ধৰি দি কেনেকৈ লেটাৰ হৈছে কাপোৰটো। চ' এতিয়া এইফালে আমি এইখিনি ধুনীয়াকৈ ভাজি লওঁ। ৰেকি মোক আদা নহৰু পেষ্ট তল দিচোন, যা হালধি আদা নহৰু পেষ্টটো এতিয়া অলপ জুইটো বাঢ়াই দিওঁ গাইছ, অলপমান জুইটো বাঢ়াই দিছোঁ। দেখা পূৰা ভাজা যাই আছে আমাৰ এইখিনি বস্তুখিনি। পেষ্ট ঢালি যায়, আদা নহৰু পেষ্ট ঢালি দি এই কাটিলে ভালকৈ একো নহ'ব দে। এই আদা নহৰু পেষ্ট ঢালি দিছোঁ। তোৰ লাইট জ্বলি কাৰণে মই ভিডিঅ' হ'ব ভিডিঅ' কৰোঁতে সেই পাছত যাম কাৰণে কাটি জ্বলি ভাল লাগে। চ' গাইছ আদা নহৰু পেষ্টটো ঢালাইছোঁ, ধুনীয়া গোন্ধ এটা ওলাইছে একদম। এইটো পেষ্ট হয়, তুমি সেইবিলাক কিনিছোঁ মানে সেই পেকেটত পাইছিল, আমি নিজে খুন্দি অনা নাই আৰু। এতিয়া অলপমান আমি সেই কি বুলি কয়, আমাৰ যিটো পিঁয়াজ সেইটো অলপ সিজিব দিওঁ, সিজাৰ লগে লগে মাংসখিনি ঢালি দিম আমি। আমি জুই দেখাই ফেলে আৰু এইফালে আমাৰ জুই ধৰা ক্ষেত্ৰ চলি আছে, জুই ধৰা কামটো জুই ধৰি আছে ধুনীয়াকৈ। ত' জুই পোৱা খানাটো আমি খাম। ভিডিঅ'টো এনেলৈ চাই থাকক আপোনালোকে। বহুত দিন ধৰি ভিডিঅ' বনাই আছোঁ, গম পাইছে? বহুত দিন ধৰি ভিডিঅ' বনাই আছোঁ, ভিডিঅ' বনাই বহুত দিনেই হ'ল। চ' এইখিনি আমি বেয়া নাপাব গাইছ, মই বহুত দিন খানা খালোঁ যিহেতু ভিডিঅ'টো বনাই দিলোঁ। চ'
চ' ভিডিঅ' কেনে লাগিছে এটা কমেণ্ট কৰি জনাব নিশ্চয় মই আশা থাকিল আৰু লাইক এটা কৰি দিব আৰু চেনেলটো এনেকুৱা নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি দিব গাইছে চ' এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ এইবাৰ ক'ব বোলে লাকি ৰেখীয়ে কি ক'বি ক'ৰ কথা ভিডিঅ'ত দে ৰিকি বহুত দিনৰ মূৰত গুৱাহাটীত আহিছে এই যোৰহাটত থাকে এই মাংস জুলি যা খৰি দিছি এনে তই যা ক'ত পেলালি মাংস এইগিলাই দিছা সৰু কাকা দে ক'ত যাব এটা খৰিমনি হেৰি জেউৰা পৰা ভাঙি আনিছো গম পাইছ মাংগি গম পাইছোঁ এই কথা সৰু সৰু দিছা কথা একেবাৰে দি ঐ ঢাল দি অলপ অলপ দি আছিলো তো গাইছ মাংস ঢালি দিলোঁ গাইছ তই আজি মাংস আৰু ৰুটি দি ভাগি খাম আৰু খানা খাম এটা ৰিকিবোৰ এই যোৰহাটৰ পৰা আহিছে আজি বহুত দিনৰ মূৰত তো কালি যাবই এবাৰ সেইটো কাৰণে খানা এটা বনাই খানা পাতি লগালি বেয়া লাগছে কি গুচি যাব গাঁৱত বহুত দিন নাহে আৰু বহুত দিন মূৰত আহিছে তাৰ কাৰণে আমি মিলি খানা এটা খাম আৰু আজি দেখাই পেলাই পাৰি দিয়ে সৰু লোকে দিছা কিন্তু কি হয় হ'ব না এই কাশ্মীৰ লানি আছে নাংগে আৰু কেলি দেখি নুমান এই মানস মছলা ঢালি কাশ্মীৰী লাল মিক্স চাওক গাইছ কি থাকে ৰঙা দেখা দেখা কি ৰঙা হৈ গৈছে গাইছ চাওক গাইছ বাপা মাংস পুৰা ৰঙা হ'ব আজি চব ভাল চব মছলা ঢালি গোটেই এতিয়া গাইছ জিৰা মছলা দিম মাই গড মছলা আজি গোটেই মাংস মছলাৰে মাংস হ'ব মছলা বেছি হৈ গৈছে অলপমান বেছি হ'লেও আমাৰ কেঁচা এইগিলা পোখা হজম কৰি ল'ব শক্তি আছে আমাৰ গোটেই মছলা ঢালি দিছে আজি কি হয় দেখা যাব চাওক ৰাতিপুৱা কেৱল এইখিনি বহিলোঁ আৰু গোটেই দি অলপ ৰাখি দিব লাষ্ট আছে চিকেন মছলা এইটোতো ইম্পৰ্টেণ্ট হয় এইটো বস্তু দিবি চিকেন মছলা গৰম মছলা লাষ্টত দিব লাগে তো চিকেন মছলা এই জলচি এই জলচি পানী হ'ল পানী দি অলপমান আৰু দিয়া কি হ'ব বিলাহী আনিলে লাগি নহ'ল বিলাহী আনিলি না এই বিলাহী আনিলে লাগি সেইটো বিলাহী নাই চিকেন মছলা চামু দেখা কালাৰ চাওক আপুনি কালাৰ চাওক বেলেগ একো নকওঁ কালাৰ চাওক নিমখৰ টেমাটো ৱাছ কৰিছিল নিমখ ঢাল আলু আহিছে আলু ঢাল দিছোঁ আমাৰ আলু পৰি গ'ল আলু মহাৰাজা যাওক এতিয়া নিমখ ঢাল এতিয়া ৰাইটে ইমান নেকি দি গোটেই দি আৰু দি পানী দিলে হ'ব না শুন না নিমখটো জানো কম খালেও হ'ব লৈ কিনি খাব পাৰিম বেছি হৈ গ'লে কিন্তু জানো মই জানো দে মৰিব লাগিব অলপ দি চিনি দিওঁ আৰু অলপ হ'ব মানুহ ৰুমত বনাই খাইতো এক্সপিৰিয়েঞ্চ আছে মোৰ এক্সপিৰিয়েঞ্চ আছে মই কি কৈছোঁ মই আগতে কৈছোঁ মই এটা এক্সপিৰিয়েঞ্চে হয় সেই কথা কালাৰ দেখা কি কালাৰ চাইছা মছলা অলপ বেছিকৈ ঢালি দিছোঁ কি দেখা যাব নাজানো এই মোক লাগিল নেকি মছলা বেছিকৈ ঢালি দিছোঁ গোটেই মছলা ঢালি দিছোঁ কি হৈ দেখা যাব সেই কথা এই ভিডিঅ' বন্ধ কৰোঁ সিজিলে দেখাই আছোঁ পানী ঢালিম দে পানী ঢালি চাওক দেখাই এতিয়া মজাকে মাংস মিক্স কৰি পেলাই বগা পৰি গৈছে অলপ তাপটো দিব লাগে নেকি মই ভাবি আছোঁ তাত দিম ৰ এতিয়া ধুনীয়াকৈ মাংসখিনি ঢাকি থৈ দিওঁ চাওঁ এইটো টেৰা হৈছে একফালে হেৰি হ'ব গেছটো চিলিণ্ডাৰটো অকণমান দাঙি পিনে ৰেগি চিধা কৰিছোঁ এতিয়া ঢাকি থৈ দিওঁ আৰামছে দেখা জুইটো বাঢ়াই দিছোঁ আৰামছে এতিয়া হওক দেখাই আছোঁ গাইছ চিপ খাই আছোঁ চিপ আনিছিলোঁ অলপমান চব মিলি খাই আছোঁ আমি দেখাই দিলোঁ আমি প্ৰমোশ্যন কৰিব অহা নাই হাতত দি দিছি গাইছ হাতত এই দান দিছোঁ নাই দান দিছোঁ 4টা পেকেট আনছি খাওঁ কিমান আছে এটা দে না এই দাদা যোগাসত বহি আছে তই জুই মাথা মাৰিবি গান শুনক গান ৰাইচ মই খাইছোঁ ধুনীয়াকৈ গান চান বজাই দিছোঁ মজা লাগি আছে একদম মাংসটো চাওঁচোন কি মাংস খাই লৈছোঁ খাই লো আৰামছে মাথা নামা
মজা হৈছে মজা 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 চ' গাইছ মাংসখিনি বহুত দেৰি আমি উতলালোঁ এতিয়া কি হৈছে চাই লওঁ অৱস্থাটো মাংসত চাই লওঁ কি হৈছে অ' মাই গড কি ধুনীয়া গন্ধ হৈছে বাপৰ এতিয়া এইখিনি মোক ধৰা এইখিনি শুকাই দিম ধুনীয়াকৈ শুকাৰ পিছত খাম আৰামছে শুকান কাৰণ জোল খাই লাভ নাই ৰুটিৰ লগত শুকান কৰি দিম আৰামছে ৰুটি লৈ খাম সেই কথা দেখা গন্ধটো মজা ওলাইছে এইটো কথা আৰু অলপ সময় মোক ধৰা আৰু অলপ সময় দিওঁ শুকাই যাব তই দেখাই ত' গাইছ চাই লওঁ পৰিস্থিতি কেনেকুৱা আছে মাংসৰ ফোন চলবি অডিঅ'টো কাটি দিব গম পাইছ চ' গাইছ এতিয়া আলুখিনি ভাঙি দিওঁ চাওক আলুখিনি এনেকৈ লৈ এনেকৈ ভাঙি দিব লাগে এনেকৈ চাওক এনেকৈ ভাঙি দিব লাগে আলুখিনি আলু এই চাওক এনেকৈ ভাঙি দিছোঁ আলুখিনি নাই তই মাংস বনাব জানা আলুখিনি ভাঙি দিলে কি হয় ধুনীয়া গ্ৰেভি হৈ যায় সেইকাৰণে ভাঙি দিছোঁ আৰু এটা কথা কচোন তই মোক সোধক প্ৰশ্ন সোধক তই যে কৈছে তই আলু ভানছে বুলি বাকীকেইটা নাচলি নেকি আলু ভানছে বুলি এইবিলাক মানুহ নাজানে সৰু ছোৱালী মোক ভিডিঅ' বহুতে চাই জানো মই গম পাইছোঁ সূত্ৰৰ মতে সুখী সূত্ৰৰ মতে সৰু ছোৱালী মোক ভিডিঅ' চাই বুলি চ' তোমালোকৰ কাৰণে মই কৈছোঁ আলুখিনি ভাঙি দিবা মাংস বনালে গ্ৰেভি হৈ যায় সেই কথা বন্ধ কৰ আমাৰ এইটো জ্ঞানী মাষ্টাৰ মাংস বনাই মানে গ্ৰেভি হৈ যায় ভাঙি দিলে সেই বন্ধ কৰি মোক দেখা মাংসৰ কালাৰ চক হয় দেখা নাই মাংস নামাব আৰু এতিয়া আমি মাংসখিনি নামাই দিওঁ গাই চাব পাৰে মাংসখিনি ঢাকি দিম ধুনীয়াকৈ এইফালে আমাৰ দেখা এই ৰুটি বেল ধৰিছোঁ এইখিনি মাৰিব লাগে এতিয়া ধুনীয়াকৈ সেই কৰিম কৰি দিম মাংস ঢাকি দিছোঁ চাওক দে বন্ধ লগতে থাক ভাল দোকান নিজে বুজি থাকব দেখা তোক পাতি দাম নালকে পাতি দিবা পাতি দি ৰুটি বনাব জানা না ৰুটি মই বেলিব নাজানো শেষ পাই লাগে জানা হেকপা এইটো নাজানে এই মানুহ দেখা ঘোলা হৈ গৈছে চাই ঘোলা হৈ গৈছে হক দে খোলা খৰচপাতি এই গুছ তই এইফালে গুছ এয়া ক্লিয়াৰ নহৈছে হক দে এতিয়া আমি ৰুটিখিনি দি দিলোঁ ৰুটিখিনি শুকানটো মানে ধুনীয়াকৈ খৰচপাতি খৰচপাতি শিকিব জানে বোলে একো ভালদৰে পাৰাই নাই দেখোন শিকিবলৈ কাম নাই সেই কাপোৰ দিয়ে মোক চা কাপোৰ দি কেনেকৈ দিবি এনেকৈ গম পাইছোঁ দে এই কৰক দে উল্টা দিবি ওচৰত এই মই দেখাইছোঁ এনেকৈ কৰিছা মই দেখাইছোঁ চা ভিডিঅ'ত চা এনেকৈ দিলি না ৰুটি বেছি মোৰ দে এই ৰ নাজানা তই কি এতিয়া তেনেকৈ সেই কি দিছে যিমান গেপছ আছে না নহ'লে ফিল আপ কৰি দিয়ে এতিয়া ৰুটিখিনি বনালে উঠি দেখাই আছোঁ কাৰণ বহুত কষ্ট হৈছে ভিডিঅ'ৰ ইচ্ছা নাই ৰুটিখিনি বনালে দেখাই আছোঁ ঠিক আছে চব গৈ চাই গ'লোঁ এতিয়া আৰু ইফালে আমাৰ কামত লগাই দিছোঁ মই শিকাই দিলোঁ কেনেকৈ দেখাইছে ভিডিঅ'ৰ ক্লিপত আপোনালোকে দেখিছে চাগে ইফালে আমাৰ মানৱে ৰুটি বেলি আছে আৰু এইফালে আমাৰ মানছে ৰুটি বনাই আছে ৰুটি হ'লে ভালেখিনি ৰুটি হ'ল চাওক কিমানখিনি ৰুটি হৈছে বহুতখিনি ৰুটি হৈছে চাওক গোটেইখিনি পূৰা লাগছি এই চাওক গাইছ ৰুটি বহুত আছে চ' এইফালে আৰু এইখিনি বাকী আছে হ'লে খাম খালে দেখাই আছোঁ কাৰণ বহুত দেখাব ইচ্ছা নাই ৰাতি হৈছে ন জলদি খাই যাব লাগে আৰু সেইটোৱে কথা আৰু গাইছ এটা চিক্ৰেট কথা কৈ দিওঁ আপোনালোকক মই আমি মানে খানা য'ত খাই আছোঁ এইটো শ্মশান জেগা হয় ইফালে শ্মশান আছে ছাইডত এইফালে শ্মশান আছে এতিয়া পূৰা মানে জংঘল আছে ইয়াৰে মাজত ধুনীয়াকৈ জেগা এটা পাইছোঁ খাই আছোঁ ভয় নাই আমি 5জন আছোঁ ন ভয় নাই একেবাৰে সেই কথা ৰেকি দেখাই দিওঁ ৰেকি ধৰক হৈ গ'ল লাগে তাক ইয়াৰ থাকচোন অকলে থাকব নালাগে দি থাকা তাতে ৰুটি অকলে পাৰব মানে কি অকলে হৈ যায় থাকব একেলগে বহি থাকচোন ৰুটি তাৰপিছত তাৰ ৰুটি দি থাকি তাকে বহি থাক একেলগে এইফালে আমাৰ সেই শুই আছে দেখোন অ' ভাই অলপ আছোঁ না এইফালে নাইকিয়া কি কালি ৰেকি গুচি যাব কি কবি বেয়াই লাগিছে বেয়া লাগব কালি ৰেকি কিমান থাকিলে ৰেকি মই এসপ্তাহ থাকিলোঁ ৰেকি এসপ্তাহমান থাকিল আমাৰ ঘৰতো মানে কি ক'ম গাঁৱত যাম এনেকুৱা বেলেগ এটা লগ নাই কোনো নাই ৰেকি মানে আগতে আমাৰ ঘৰ ইয়াতেই আছিল চ' এতিয়া ই গাঁৱত থাকে কাৰণ গাঁৱত ইয়াত আইতাক আছিল আইতাকতো কি ঢুকাইছে কাৰণে আৰু
গাঁৱত থাকিব লগা হৈছে গাঁৱত ইয়াৰ বাঘ এটা অকলে থাকে তাৰ কাৰণে চ' সেয়ে কথা ৰেকি মাজে মাজে আহে ইয়াতে এটা বহি কথা পাতিলোঁ অলপমান মই এইফালে আপোনাক দেখাই দিলোঁ কি কৰিছে কি কৰা নাই চ' খানাখিনি হ'লে মই দেখাই আছোঁ খানাখিনি খাম ধুনীয়াকৈ দেখাই আছোঁ চ' গাইছ আমাৰ খানা মানে হৈ গ'ল বনোৱা চাওক কি হৈছে এইয়া চাওক গাইছ ৰঙা ৰঙা মাংস পুৰা ৰঙা ৰঙা এইয়া ঢালি আছোঁ চ' এইফালে আমি চবে বহি দিছোঁ ৰাউণ্ডকৈ পুৰা এইফালে টচ ধৰি আছে চ' খাওঁ আৰু এই ৰুটি চাওক ৰুটি গাইছ ৰুটি চাওক এটা একেলগে খাই যোৱাৰ কথা চ' গাইছ ৰুটি লৈ খাই আছোঁ আৰু পৰা নিজৰ ৰুটিটো লওঁ এনেকৈ ল'লোঁ এটা শ্লাইচ ছিঙিলোঁ চাওক অলপমান মাংস লগালোঁ এনেকৈ মাংস লগালোঁ খাওঁ এতিয়া মজা পানী আছে এইফালে বঢ়িয়া চ' যদি ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ কৰিব চ' গাইছ খাৱা লোৱা হৈ গ'ল খাই লৈ আৰামছে অথনি তাৰমানে আখলি লৈ যাওঁ কাৰণ এনেকৈ লৈ গ'লে বেয়া কথা নহয় সেইকাৰণে দেখাছোঁ পানী ঢালি দিওঁ অলপকৈ আখলি লৈ যাওঁ আমাৰ 5টা মান হৈছিল না আগতে কি মজা ভিডিঅ' অনে আছে চ' হৈ গ'ল যাই থাকোঁ পেইং কৰি উঠি যাওঁ আৰু এতিয়া কিবা ক'ব বোলে সি ঘৰত যাব ন কালি গুড বাই গুৱাহাটী আৰু এইবোৰ ফ্ৰেণ্ডক কেতিয়াও পাহৰিব নোৱাৰোঁ মই ঠিক আছে বাই এণ্ডিং মানে যিমান যি ক'লেও বহুত দিন মোৰ ভ্লগ বনাইছোঁ নহয় এণ্ডিং কৰিব ইচ্ছা যোৱা নাই চাওঁগে পেক কৰি ল'লোঁ এতিয়া চব বস্তু পেক কৰি ল'লোঁ আৰামছে আৰু ইফালে আমাৰ গেছটো আছে ইফালে আমাৰ পানী খোৱা এইটো জাৰ মানে কি আৰু এইটো আমাৰ গিলান বুলি ক'ব পাৰি গিলান পানী আনিছিল অলপমান ঠিক আছে গাইছ লাষ্ট দিনৰ বাবে গুড বাই চি ইউ নেক্সট টাইম অতি সোনকালে লগ পাই আছোঁ নতুন ভিডিঅ'ৰ সৈতে চব বস্তু পেক কৰি লৈ ল'লোঁ কাৰণ মোৰ এণ্ডিংটো ভাল কৰিব ইচ্ছা আছে পেকিং কৰি লৈ ল'লোঁ আৰু এতিয়া যাওঁ আৰু ঠিক আছে গাইছ গুড বাই নতুন লগ পাই আছোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই চ' চবে দেখা পাইছোঁ না চবেই আছোঁ একেলগে খানা খাই মজা লাগিল থেংক ইউ ফৰ ৱাচিং বাই 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 ৰাতিপুৱা মই লগ নাপাম ডিউটি আছে মোৰ ফিজ নাই কালি ৰাতিপুৱা 6টাতে যাব না আকৌ লগ পাবি আৰু সেই কথা দে থেংক ইউ গাইছ লাইক কৰি দিবি এটা বাই বাই